প্ৰথম কথাটো হ'ল মই আমাৰ গোটেই বিটিচি অঞ্চলৰ লগতে বিশেষকৈ ৰামপলবিল চেৰফাংগুৰি অঞ্চলত বসবাস কৰা আমাৰ যিসকল ৰাইজ আছে বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী যিসকল আমাৰ বিটিচিবাসী ৰাইজ আছে তেখেতসকললৈ মই আমাৰ হিন্দু ধৰ্মৰ যিটো পবিত্ৰ আমাৰ এই যিটো দৌল যাত্ৰা ইয়াৰ উপলক্ষে মই অন্তৰৰ পৰা শুভেচ্ছা সকলোলৈ জনাইছোঁ। আমাৰ ভগৱান শ্ৰীকৃষ্ণই তেখেতৰ যিটো আমাৰ দৌল যাত্ৰাৰ এই পবিত্ৰ পৰ্বৰ দিনাখন আৰু আহি থকা দিনবিলাকত যাতে চবৰে জীৱনত যাতে শান্তি প্ৰদান কৰে, চবৰে মনোকামনা যাতে পূৰণ কৰে, চবকে যাতে আমাৰ এই অঞ্চলত শান্তি নিৰাপত্তা সহকাৰে বসবাস কৰিবৰ কাৰণে আশীৰ্বাদ দিয়ে। ভগৱানে আমাৰ ওপৰত সদায় কৃপা দৃষ্টিৰে যাতে চায়, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। ইয়াৰ লগতে আজি আমাৰ এই পবিত্ৰ দৌল যাত্ৰাৰ লগতে সংগতি ৰাখি পেলাই আমাৰ ৰামপলবিল বজাৰৰ আৰু ইয়াৰ আশে পাশে অঞ্চলবিলাকত বসবাস কৰা যিসকল আমাৰে হিন্দু ধৰ্মাৱলম্বী ভাই বন্ধুসকল আছে, বিশেষকৈ আমাৰ বেংগলী সকলৰ পৰা আৰম্ভ কৰি পেলাই ৰাজবংশী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে ইয়াত এটা কমিটি গঠন কৰি পেলাই বজাৰৰ এই দুৰ্গা মন্দিৰৰ লগতে যিটো এটা আমাৰ নাট মন্দিৰ আছে, যোৱাকালিৰ পৰা তেখেতসকলে যিটো অষ্টপ্ৰহৰৰ এটা ইয়াত ভগৱান শ্ৰীকৃষ্ণ ৰাধাকৃষ্ণৰ এটা আমাৰ পবিত্ৰ এটা ধৰ্ম উৎসৱ পালন কৰিছে। এই ধৰ্ম উৎসৱ পালন কৰা কমিটিৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো আমাৰ জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকললৈ ৰাইজলৈ মই এই আমাৰ ধৰ্ম উৎসৱৰ জৰিয়তে তেখেতসকলৰ জীৱনৰ যাতে শান্তি নিৰাপত্তা আৰু তেওঁলোকৰ মনোকামনা যাতে ভগৱানে পূৰণ কৰে, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগে লগে তেওঁলোকে যোৱাকালিৰ পৰা যিহেতু আৰম্ভ কৰা এই উৎসৱ বা অষ্টপ্ৰহৰৰ এই পবিত্ৰ দিনাখন মোকো তেওঁলোকৰ আজিৰ এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ তেওঁলোকৰ ফালৰ পৰা দিছিলে আৰু তেখেতসকলৰ নিমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই আৰু ভগৱানৰ দৰ্শনটো পাবৰ কাৰণে ভগৱানৰ আশীৰ্বাদটো কামনা কৰি মই আজি সন্ধিয়াৰ এই সময়ত আমাৰ এই পবিত্ৰ ধৰ্ম অনুষ্ঠান বা ধৰ্ম সভাত মই উপস্থিত হৈছোঁ আৰু ভগৱানক মই ভক্তি কৰিছোঁ, প্ৰাৰ্থনাও কৰিছোঁ চবৰ কাৰণে, মংগলৰ কাৰণে, শান্তিৰ কাৰণে, নিৰাপত্তাৰ কাৰণে আৰু সকলোকে যাতে সকলোৰে জীৱনত যাতে সুখ শান্তি ভগৱানে যাতে প্ৰদান কৰে, ইয়াৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। ভগৱানৰ নিশ্চয় আশীৰ্বাদ, ভগৱানৰ কৃপা নিশ্চয় আমাৰ চবৰে ওপৰত নিশ্চয় থাকিব। ভগৱানে আমাক সদায় ৰক্ষা কৰিব, ভগৱানে আমাৰ মাজত মিলা প্ৰীতি শান্তি সম্প্ৰীতি বজাই ৰাখি জীয়াই থাকিবৰ কাৰণে এটা তেখেতে সহায় কৰিব। এইখিনি মই আজি ইয়াত আহি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দৌল যাত্ৰা বা ৰঙৰ যিটো উৎসৱ গোটেই ভাৰতবৰ্ষত আমাৰ হিন্দু ধৰ্মাৱলম্বী যিসকল মানুহ আছে বা ৰাইজ আছে, জাতি জনগোষ্ঠীৰ আছে, ইয়াৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী মানুহসকলেও এই ৰঙৰ যিটো উৎসৱ বা দৌল যাত্ৰা তেখেতসকলেও চবে পালন কৰে। আমাৰ উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পশ্চিম ভাৰত মানে পূব ভাৰত যিমান ভাৰতবৰ্ষ গোটেই ভাৰতবৰ্ষত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ এটা উৎসৱ আৰু ইয়াত আমি ককাই ভাই একেলগে ইয়াত এক মিলা প্ৰীতিৰে এই উৎসৱখন আমি পালন কৰোঁ। আমাৰ মাজত কোনো পাৰ্থক্য নাৰাখি পেলাই ভগৱান শ্ৰীকৃষ্ণ বা কৃষ্ণ লীলাটো আমি আমাৰ এই হিন্দু ধৰ্মৰ নিয়ম নীতি আমাৰ যিখিনি ৰীতি ৰিৱাজ আছে সেইখিনি পালন কৰাৰ দ্বাৰা দি আমি উৎসৱখন পালন কৰোঁ। আমাৰ গোটেই অসমত লগতে বিটিচি অঞ্চলতো বসবাস কৰা জাতি জনগোষ্ঠীৰ মানুহবিলাকে আজি দৌল যাত্ৰা বা ৰঙৰ উৎসৱটো পালন কৰিছে। যোৱাকালিৰ পৰা ধুমধামেৰে চলি আছে, এতিয়াও চলি থাকিব আৰু এই উৎসৱটো আজি খুব শান্তিপ্ৰিয়ভাৱে যে মানুহবিলাকে পালন কৰিছে বা অংশগ্ৰহণ কৰিছে, সঁচাকৈ অসমবাসী ৰাইজ বা বিটিচিবাসী ৰাইজক ধন্যবাদ দিব লাগিব। ভগৱানে নিশ্চয় আমাৰ মাজত মিলা প্ৰীতিৰে এই উৎসৱখন পালন কৰিবৰ কাৰণে শক্তি প্ৰদান কৰিছে, আশীৰ্বাদ কৰিছে আৰু ভগৱানৰ কৃপাতে আমাৰ এই উৎসৱ বা এই ধৰ্মৰ যিটো আমাৰ পবিত্ৰ দিন সেইটো পালন কৰিবৰ কাৰণে নিশ্চয় চবে যেনেকৈ আজি অনুশাসন বজাই ৰাখি মিলা প্ৰীতিৰে পালন কৰি আছে, ঠিক তেনেকৈ পালন কৰি শেষ কৰিব পাৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস।